এইটো লৰি আছে, এইটো পোৱালি হ'ব এইটো কণী, গতিকে মই এই ইনকিউবেটৰত পুনৰ দি দিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, AB টিপছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। আজি মই আপোনালোকক কণীবোৰ পোৱালি হৈছে নে নাই হোৱা তাক কেনেকৈ চাব, অৰ্থাৎ কেণ্ডেলিং কেনেকৈ কৰিব, সেই বিষয়ে আজি মই এই ভিডিঅ'ত আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু ভিডিঅ'টো চাই থাকক। ইনকিউবেটৰৰ কেণ্ডেলিং চাবলৈ হ'লে আপোনালোকক এটা ফ্লাছ লাইট লাগিব। যিহেতু মোবাইলত ফ্লাছ লাইট থাকে, মই গতিকে এনেকুৱা মোবাইল এটাৰ ফ্লাছ লাইট ইউজ কৰিম। আৰু কেণ্ডেলিং কৰিব হ'লে জেগাখিনি আন্ধাৰ হ'ব লাগে, সেই গতিকে মই এই আন্ধাৰ ঠাইতে আজি এই ভিডিঅ'টো আপোনালোকলৈ উপস্থাপন কৰিছোঁ। প্ৰথমে মই এই মোবাইলৰ ফ্লাছ লাইটটো জ্বলাই লৈছোঁ। এতিয়া মই মোৰ ইনকিউবেটৰৰ পৰা কণী কেইটামান চাম। আপোনালোকক দেখুৱাবৰ বাবে মই কণী কেইটামান চাম বাৰু, গোটেইখিনি নুলিয়াওঁ। এয়া দেখিছে, এইটো ইনকিউবেটৰ। এতিয়া এই কণী এটা এটাকৈ মই ফ্লাছ লাইটত চাব লাগিব। এইটো চাওক, 23 তাৰিখে দিয়া, 23 ডিচেম্বৰ তাৰিখে, আজি হ'ল 1 তাৰিখ জানুৱাৰী। আৰু এই কণীটোত পোৱালি হৈছে নে নাই হোৱা মই কেনেদৰে চাব পাৰিম, চাওক। 8 দিনৰ পৰা 9 দিনৰ ভিতৰত আপোনালোকে এই কামটো কৰিব, তেতিয়াহে শুদ্ধকৈ দেখা পাব। চাওক, মই এই কণীটো দি দিছোঁ এই ফ্লাছ লাইটত। এইটো কণী চাওক, বেয়া হৈ গৈছে, কাৰণ ইয়াত কেৱল আপোনালোকে তেজৰ চেকুৰা এটা দেখিব পাইছে, তেজৰ আঁচ এডাল, এইটো বেয়া হৈ গৈছে। এইটো চাওক, এইটো ভাল হৈ আছে, দেখিছে। এই ক'লা বিন্দুটো অলপ লৰি আছে, আপোনালোকে দেখি পাইছে নে নাই পোৱা মই গম নাপাওঁ। এইটো চাওক, যিটো ক'লাকৈ দেখিছে সেইটো লৰি আছে। দেখিছে, লৰি আছে, অলপকৈ লৰি আছে। যিহেতু এইটো এটা ভ্ৰূণ হয়, গতিকে ইমান লৰাব নালাগে। এই কণীখিনি কষ্ট পাব। এতিয়া মই পুনৰ এটা কণী আকৌ এটা উলিয়াই লৈছোঁ, কি হয়। এইটো বৰ্তমান লৰা নাই দেখোন, কি হৈছে এতিয়া। মই দুটা উলিয়াই লওঁ বাৰু।
এইটো ভ্ৰণ সৃষ্টি হৈছে। এয়া চাওক, এইবিলাক পোৱালি হ'ব। আৰু 3টামান দেখুৱাই দিম মই আপোনালোকক। এনেদৰে ঘূৰাই ঘূৰাই চাব। এইটো দেখিছে, এইটো লৰি আছে, এইটো পোৱালি হ'ব, এইটো কণী। গতিকে মই এই ইনকিউবেটৰত পুনৰ দি দিম। যিকেইটা মানে বাও কণী, সেইকেইটা হালধীয়া হৈ থাকে, কোনো ধৰণৰ ৰং সলনি নহয়। এইটো দেখিছে, এইটো লৰি আছে, গোলাটো যে, সেইটো হৈছে ইয়াৰ পোৱালি হ'ব। ইয়াৰ পৰাই এইটো লৰি আছে, দেখিছে। আপোনালোকে 10 দিনত এই কামটো কৰিব পাৰে। চাওক, চাওক লৰি আছে, কিমান ধুনীয়াকৈ লৰি আছে, দেখিছে। এইটো 23 তাৰিখে দিয়া। ময়ো বহুত দিন চোৱা নাই, চাই লওঁ আপোনালোকৰ লগতে। এইটো ঘূৰাই দিছোঁ, আছেনে নাই। এইটো বৰ্তমানলৈকে হোৱা নাই চাগে, হয় নে নহয় নাজানো, আৰু আশা ক্ষীণ আছে এইটো। এতিয়া এইটো চাওঁ, এইটো হৈছে, দেখিছে, এইটো লৰি আছে। এনেদৰে আপোনালোকৰ ইনকিউবেটৰত দিয়া কণীবোৰ কেণ্ডেলিং কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোক আগুৱাই নিয়াত সহায় কৰিব। বহু বহু ধন্যবাদ থাকিল। হেপী নিউ ইয়েৰ।